গুড মৰ্ণিং ফ্ৰম মহামৃত্যুঞ্জয়। এতিয়া অলপ উঠি দিলোঁ, মানে আমি ক'ত শুই আছোঁ ৰাতিটো ক'ত থাকিলোঁ আপোনালোকক দেখাই আছোঁ। একদম কোনো ৰুম চুম লোৱা নাই, যিটো মন্দিৰত দোকান আছে দোকানতে আছোঁ আমি। মানে এতিয়া উঠিম লাহেকৈ, এইবিলাক চাফা কৰি দিব লাগিবতো দোকানবিলাক, মানে য'ত আছোঁ সেই ঠাইখিনি চাফা কৰি দিম। সেইকাৰণে ক'ত আছে একবাৰ আপোনালোকক দেখাই লওঁ। এতিয়াই এইবিলাক হৈছে পাণ দোকান, আৰু এইবিলাকৰ তলতে আমি আছোঁ। আমাৰ জেগাখিনি আছে এইখিনি, মানে বেলেগ একো অসুবিধা নাই। বিৰাট ঠাণ্ডা আৰু বহুত মহ, উপায় নাই, কিবা ৰাতি কটাই দিলোঁ দে। একদম পূৰা ঘুমাই আছে, মই অলপমান উঠি আহিছোঁ। এতিয়া বাজিল 6টা, মানে উঠি দিলোঁ, ৰাতিপুৱা হ'ল। এতিয়া গা পা ধুই পেলাই মন্দিৰটো বোলে 7টামান বজাত খুলি দিব, তাৰ ভিতৰত সোমাম। আমাৰ ছাগলীখানৰ পূৰা ৰেষ্ট ল'লা, আৰু আমাৰ ইহঁতে পূৰা ৰেষ্ট ল'লা। ইমান মস্ত বিছনাখনত মোক দিছে এইখিনি জেগা, এইখিনি লাষ্টত ৰাতিপুৱালৈকে চাওঁ যে মাটিত পৰি আছোঁ মই, আৰু ইহঁতে গোটাই জেগা গুচছি। এনেকৈ হ'লে নহ'ব দেই গাইছ, ইহঁতৰ লগত যাব নোৱাৰা আৰু ক'ৰবাত। এইয়া অৱস্থা বেয়া আমাৰ, তথাপিও থাকিলোঁ ৰাতি। এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ, আমি বেটা আমি। আৰু ইহঁতে গোটেই পৰা ঘুমালা, মই পহৰা দিছোঁ। এতিয়া আমাৰ ঘুমাই আছে, তথাপি উঠা নাই। ইহঁতে মদ গবি যি মদ গবি মানুহ ইহঁত। হা তহঁতে উঠবি না? হা তহঁতে নুঠা? হা তহঁতে নুঠা? একদম পূৰা মন্দিৰত যাব লাগে, ৰেডি হৈ ল'লোঁ। তেতিয়া বাকীকেইটাই গা ধুই আছে, পূৰা দংকলৰ পানী মাৰি দিছোঁ পুৱাই। এতিয়া একদম পূৰা মন্দিৰৰ কাৰণে যিখিনি লাগে সেইখিনি লৈ কিনে মন্দিৰত সোমাম আৰু। ফাইনেলি আমি গাইছ একদম ওপৰলৈকে আহিলোঁ। এতিয়া মন্দিৰৰ যিখন থালি ভিতৰলৈকে নিম, মানে শৰাই আৰু ধূপ দিয়া জেগাখিনি অলপ বেলেগৰ সেইখিনি দি থৈ আহি এতিয়া ভিতৰত প্ৰৱেশ কৰিম। হৰ হৰ মহাদেৱ, কৃষ্ণ মহাদেৱ। থালত এখন বস্ত্ৰ দিয়ে, বস্ত্ৰখন শিৱৰ বস্ত্ৰখন এই গছডালত বান্ধিলোঁ। গছডাল আছে লিংগটোৰ তলতে। গতিকে এতিয়া আমি মেইন কাউণ্টাৰলৈকে যাম। শৰাইখনত পূজা কৰিলোঁ, আমিও সেৱা কৰিলোঁ, আমাক ফটা দিলা চন্দনৰ। গতিকে এতিয়া মেইন কাউণ্টাৰলৈকে যাম, মানে য'ত প্ৰসাদ দিয়ে তালৈকে যাই আছোঁ আমি। গাইছ আমি একদম খাৱাত ব্যস্ত, মানে প্ৰসাদখিনি খাই আছোঁ, যিখিনি পূজা কৰি আনিলোঁ। আৰু আমি ডাইৰেক্ট বহি কিনে ভিউ চাই আছোঁ আমাৰ মহামৃত্যুঞ্জয় শিৱ লিংগ। একদম গাইছ বঢ়িয়া লাগছে দেই। এইটো আমাৰ শিৱ আছে, 4টা থকা সানকে 5টা 6টা থকা এইটো শিৱ আছে আমাৰ, সেইকাৰণে 6টা থকা লাগছে, বুজি পাইছা? গতিকে অলপমান ইয়াত ঘূৰিম, ঘূৰি কিনে ওলাম গাইছ। বেছি টাইম কৰিব নোৱাৰোঁ, কাৰণ ঘৰলৈকে যোৱাৰ কথা আছেতো আজি। ঘৰলৈকে নাযাওঁ বাৰু, আধা ৰাস্তাত থাকিব লাগিব আজি। একদম নাৰিকল চাইকল ভাঙি চুৰমা কৰি পেলাইছে, ঘৰলৈকে একো ৰখা নাই। নাৰিকল বটল বাৰ হৈছে, আমি পিছফালে আহিছোঁ। ভাত পানী খাই বেৰিং পত্ৰ বান্ধি আকৌ আহিলোঁ ঘৰলৈকে ওলাই। মানে আজি ঘৰলৈকে নাযাওঁ, তেজপুৰত যাম। আৰু আমাৰ কোষেশ্বৰৰ যি চাইকেলখন বেয়া হৈছিল ভাল কৰিলোঁ, মানে পামচাৰ হৈছিল। মোৰো ব্ৰেক অলপ টানিব লগা আছিল, টানি কিনে এতিয়া 11:30মান বাজিল। গতিকে ঘৰলৈকে ওলাই দিলোঁ। হৰ হৰ মহাদেৱ বাই মহামৃত্যুঞ্জয়। পালি কেতিয়াবা আকৌ অহাৰ চেষ্টা কৰিম। গতিকে চলো এইবাৰ তেজপুৰ। ফাইনেলি আমাৰ ডিচিশ্যন চেঞ্জ, তেজপুৰ নহয়, এতিয়া যাম বৰদোৱা। গতিকে বৰদোৱালৈকে যাম, বেছি নহয়, ইয়াৰ পৰা 25 কিলোমিটাৰমান।
গতিকে আহিছোঁ যেতিয়া একেবাৰে চাই যোৱাটো ভাল, কাৰণ আকৌ একবাৰ বৰদোৱালৈকে অহাটো সম্ভৱ নহয়। গতিকে চল এইবাৰ বৰদোৱা। মহামৃত্যুঞ্জয়ৰ পৰা বৰদোৱালৈকে 26 কিলোমিটাৰ দেখাইছে, আপোনালোকক কৈছে। এতিয়া বৰ্তমান 13 কিলোমিটাৰ আহিলোঁ, আহি অলপ জিৰাইছোঁ। মানে একদম নগাঁও টাউনখন পূৰা পাৰ হ'লোতো, হওঁতে অলপ ভাগৰ লাগছে আৰু পূৰা বহল ৰাস্তা, পূৰা স্পীডত আহিছোঁ। আৰু মোৰ লগকেইটা মানে ইহঁতে মোৰ যোৱা ভিডিঅ'টো চাই আছে, জাষ্ট আহিছে। গতিকে অলপ জিৰাই কিনে আকৌ চাইকেলৰ ওপৰত যাত্ৰা আৰম্ভ কৰোঁ। মানে অলপ চাইকেলখনকো ৰেষ্ট দিছোঁ, কাৰণ বহুত চলাইছোঁ, একদম পূৰা টিপ টায়াৰ অৱস্থা নোহোৱা হৈ আহিছে। গতিকে অলপ ইহঁতকো ৰেষ্ট দি লৈছোঁ। ৰেষ্ট দি উঠি আকৌ আমি যাত্ৰা আৰম্ভ কৰি দিম। আৰম্ভ হ'ল গাইজ, এতিয়া যাই থাকোঁ। একদম লাষ্টলৈকে যাব চেষ্টা কৰিম, কাৰণ ভাগৰ লাগছি বহুত। যোৱাকালি ৰাতি টোপনি নাই, আজি কিবা কৰি অলপ যদি ঘুমাব পাৰোঁ তেতিয়াহ'লে ভাল লাগিবতো, সেইকাৰণে অলপ সোনকালকে যাওঁ। গাইজ কুখে অলপ মানে দেৰিকেতো গাঁতাপ পৰলা, ভাগ্যে তিৰাজা গুণ্ডা মাৰিছে চাইকেল। এইটো ঐ কুখে ভালে আছা? ভালে ঐ টানছে কোনা ঐ গখাত পৰলি হয়। আৰু বেছি নাই, অলপমান আছে, কিন্তু ৰাস্তাটো বহুত ধূলা একদম খাই যাই আছোঁ। গাড়ীৰো উৎপাত বেছি, একদম পূৰা উৎসত ফাটি গ'ল গাইছ ধূলা উৎপাতত। গতিকে যাই থাকোঁ, যাই উঠি একেবাৰে লগ পাই আছোঁ বৰদোৱা থানত। একদম ৰাস্তাৰ দুই চাইডে একদম পূৰা খেতি লগাইছে, ধান খেতি। মানে ইফালে শালি খেতি নকৰে নেকি, এতিয়া বড়ো খেতি লগাইছে। আমিও কৰোঁ অলপ অলপ, কিন্তু ইমান কৰা নাযায়, কাৰণ ইফালে দ জেগা না, বানপানী বেছিকৈ হয় নেকি, সেইকাৰণে বড়ো খেতিটো কৰে। গতিকে আৰু অলপমান আছে, 2-2.5 কিলোমিটাৰমান, সেইখিনি পোৱাৰ পিছতে পামা আমাৰ আজিৰ ডেষ্টিনেশ্যন। তাত পাৰোঁ যদি থাকিব লাগিব, থাকি কালি একদম পুৱাই আকৌ ঘৰৰ ফালে একদম লমা, যিমান পাৰোঁ সিমান কভাৰ কৰিম। গতিকে গাইজ চাই থাকোঁ। আৰু আজি ঘূৰি নাযোৱা কাৰণটো মানে যোৱাকালি পৰহি ইমান টোপনি ভাল নহয়, গাবিলাকো অলপ ঢিলা হৈ আহিছে, মানে বেয়া ফালে আহিছে। সেইকাৰণে অলপ যদি ক'ৰবাত ভাল জেগাত অলপ টোপনি মাৰিব পাৰোঁ, মানে ঘুমেটি মাৰিব পাৰোঁ, তেতিয়াহ'লে গাটো ভাল হ'লে কালি পুৱা 4টা বজাৰ পৰা আকৌ চাইকেলৰ ৰাইড আৰম্ভ হ'ব নে কি? জানো পেণ্ডেলৰ কামে কৰিব আহিছে নে কিয়া, বেডিং বস্তা বান্ধি লৈ আহিছে, বেগ এটা নাই। ইয়াৰ ৰাইড কৰিব আহে বোলে, অসম ৰাইড কৰে। এই এতিয়া পেণ্ডেলৰ জানো কামে কৰিব আহিছে, বিয়াৰ পেণ্ডেলৰ সেনেকুৱা লগা হৈছে পাছফালৰ পৰা। আছিল শংকৰদেৱে নিৰ্মাণ কৰা বৰদোৱা থান, মেইন ভিতৰ ভাগ। গতিকে গাইছ ঘৰলৈকে যাওঁ, বেছি টাইম নকৰোঁ, কাৰণ ইফালে তেজপুৰলৈকে এটা আজি প্লেন কৰিছোঁ চাইকেল লৈ, 3টামান বজাত ওলাই দিম। গতিকে কিমান যাব পাৰোঁ চেষ্টা কৰোঁ। আৰু ইফালে পূৰা মহাভাৰতৰ কাহিনীবিলাক লিখা আছে। গতিকে গাইছ এইখিনি আছিল বৰদোৱা থানৰ মেইন ভিতৰ ভাগ। আৰু ইহঁতে প্ৰত্যেকে সেৱা ল'লা, শৰাই দিলোঁ আমি। গতিকে গাইছ অলপমান ঘূৰি কিনে আমি ওলাই দিম। বৰদোৱা থানৰ এই বাহিৰৰ ভাগ আমি অলপ ঘূৰি ফুৰি আছোঁ। গতিকে চাওক, আপোনালোককো দেখাওঁ। একদম পূৰা শংকৰদেৱৰ জন্মস্থান বৰদোৱা আলিপুখুৰীৰ একদম পূৰা ভাল জেগা, এইবিলাক চাব আহিলোঁ একেবাৰে ক'ত পাৰিম। গতিকে গাইছ এইবিলাক চাওকহে, এইবিলাক চাওক, পূৰা মহাভাৰতৰ কাহিনীবিলাক এইফালে বেৰে বেৰে লিখা আছে, মন্দিৰবিলাক মানে থানবিলাকৰ। গতিকে এইখন হৈছে মূল গেট। মূল গেটৰ
পৰা আমি ভিতৰত আছোঁ বৰ্তমান। ইফালে এইবিলাক পুখুৰী আছে, কাছ চাছ থাকিব পাৰে, কিন্তু এইবিলাক চাই থকা সময় বৰ্তমান নাই, কাৰণ সময়টো বহুত গুচি গ'ল। আৰু গাইছ যামা আৰু বাহিৰত লগ পাই আছোঁ আপোনালোকক। এইখিনিয়ে হৈছে বটদ্ৰৱা থানৰ মূল ভিতৰভাগ। মই এতিয়া আছোঁ বটদ্ৰৱা থানৰ ভিতৰত, গতিকে চৌপাশৰ পৰিৱেশ দেখাম, মানে গোটেইখিনি ক'ত কি আছে দেখাম, পাৰাখিনি দেখাই কিনে যাম। গতিকে গাইছ একদম চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু বহুত আপোনালোকে নতুন বস্তু দেখাবলৈ চেষ্টা কৰি যাম। গতিকে মোৰ চেনেলটো আপোনালোকে চাই থাকিব দেই গাইছ এই ঘৰবিলাকত সত্ৰাধিকাৰ থাকে, আৰু মই এতিয়া আগলৈকে যাই আছোঁ। আগত পাম যিটো ডাঙৰ এটা পুখুৰীটোৰ নাম হৈছে আকাশী গংগা। গতিকে আপোনালোকক আকাশী গংগা যিটো পুখুৰী সেইটো দেখাবলৈ চেষ্টা কৰিম। গতিকে আমি গোটেইকেইটা একেলগে আগবাঢ়ি গৈ আছোঁ, নে কি কয় গাইছ? এইটোৱে হৈছে আকাশী গংগা পুখুৰী, একদম পুৰা ডাঙৰ গাইছ। আৰু ইয়াতে পুৰা কাম কৰি আছে, ইয়াতে পাৰ বান্ধি আছে, পাৰবিলাক খহি আহিছে কাৰণে পুৰা পাৰ বান্ধি আছে। আৰু চাইডত বনভোজ খোৱা জাগাও আছে, বহুত ঠাইৰ পৰা মানুহবিলাক আহি বনভোজ খাই আছে, কিন্তু মাছ মাংস খাৱা নিষেধ, চব নিৰামিষ খায়। আমাৰ এওঁলোকে ভকতৰ ৰূপ লৈছে, পুৰা গামোচা গলত লৈ। এই দুটা ভকত, আৰু ময়ো বাৰু আজি ভকত হৈছোঁ, কাৰণ শংকৰদেৱৰ ঠাইত আহিছোঁতো, ভকত নহ'লে ক'ত হ'ব। গাইছ আজি বটদ্ৰৱাতে থাকিলোঁ, তেজপুৰলৈকে যাম বুলি ভাবিছিলোঁ, কিন্তু সময় নহয় কাৰণে ইয়াতে আহিলোঁ। আৰু এটা বঢ়িয়া হলৰ ভিতৰত এটা কোণাত বঢ়িয়াকৈ আমাৰ বেডিং পট্টা পাতিছোঁ, আৰু ইহঁতে চব চাৰিটা একেলগে বহি পুৰা খাদ্য খাই আছে, মানে মন্দিৰৰ বুট, পানী, বিস্কুট। গাইছ এইটো পাৰ্লেজি বিস্কুট আমাক যোৱাকালি এজন মানুহে খাব দিছে, মানে 5টা দিছে আৰু এটা আছিল। গতিকে আৰু যি ফকে আছে বহি লৈ, গাইছ কি কবি ইহঁতৰ কথা, ৰাতি আজি ঘুমাব পৰা নাই, আৰু সন্ধিয়া আছে। গাইছ সন্ধিয়া হৈ আহিছে, বিচনালৈকে পৰব আহিছোঁ, আৰু হৰহতী ৰিক্সা নে JCB দি উঠাই আছে শিল ট্ৰেক্টৰত। এই হৰহতীত যদি থাকিব লগা হয় ৰাতিটো, আৰু আমাৰ ঘুমোৱাতকৈ নুঘুমোৱাই লাভ হ'ব। ইমান টাইম নহ'ব লাগে, কাৰণ অলপ শিল আছে চাইডৰ, এইখিনি গুচাই যদি কাম শেষ কৰে তেতিয়াহ'লে ভাল হ'ব। গতিকে অলপমান পিছত ভাত পানী খাম, সন্ধিয়া 6:30 মানত অৰ্ডাৰটো দিছোঁ, অৰ্ডাৰটো দি আহি বিন্দাছ ঘুমাব লাগিব গাইছ, কাৰণ টোপনি মেইন। কালি 4টা বজাত উঠি আকৌ ৰাইড ষ্টাৰ্ট হ'বতো, সেইকাৰণে টোপনিটো মেইনকৈ মাৰি লৈ, মানে ঘুমেটিটো মাৰি লৈ টাটা বাই বাই বৰদোৱা স্থান। ই ক'ৰ পৰা ওলাব আহিছে? মই নহয় তই মই ৰাতিপুৱা তোক মই এটা কথাই কওঁ, ৰাতিপুৱা যদি কম প্লাষ্টিক খান জাপিলি তেতিয়া কৈছো হয় হচ্ছে নেকি? নাই নাই চিধা কথা কওঁ, কি কৈছা কিবা যদি নকবি মোৰ নাই নাই চিধা কথা কওঁ, হচ্ছে নেকি? ই ধৰা নাই পিছে কি কথা ক'বা তুমি? মই হেৰি কৈছোঁ তোমাৰ গাখীৰ দিছোঁ নহয়। কি গাখীৰ দিছোঁ? সেইদিনা যি মই যি সেয়া যি ক'লো, মই যি বাকলো খাব আৰু কি জানা আৰু ইয়াক দেখুৱা কৰিবি, কাজিয়া হৈ যাব আৰু কিবা যে খা সময়ত তেতিয়া লওঁ, কাপোৰখন যেতিয়া ধৰবা দিছোঁ তেতিয়া ফুটো, মানে এইটো খাই বুচোং, মানে হ'ল বিপদৰ সময়ত নাই খাই বুচোং। এই কি ভিডিঅ' কৰি আছা সামেৰে উপা? অকল মোকে কওঁ এটা বস্তু নেদেখালি চবতছে বেয়া কথা হ'ব, কাৰণ এই 5খন চাইকেলে য'ত যিমান ঘূৰিব লাগে ঘূৰি লৈ ফুচছি। এতিয়া একদম পূৰা বেডিং চেডিং পূৰা খুলিছোঁ, কাৰণ কেৰিয়াগিলা অলপ খালী কৰি দিছোঁ, কাৰণ সিহঁতকো অলপ জিৰণিৰ প্ৰয়োজন, ৰেষ্টৰ প্ৰয়োজন। এডাল মোৰ জৰিডাল, আৰু ইয়াৰ এডাল পেণ্ডেলৰ জৰি, আমাৰ ৰাইডাৰ মেন না, য'ত যি পাইছোঁ তাকে দি বান্ধিছোঁ বেগ। আৰু ইয়াৰ এডাল হ'ল টিউব, ইয়াৰ একো নাই, ষ্টেণ্ডডাল পূৰা তাগ্ৰা, এই নায়ে মাল, ইয়াৰডাল ভাল। ঐ বেগে আনা নাই, মানে ইয়াৰ পিছৰ দিকে একো নাই, আগৰ দিকে বেগত ভৰাই লৈছে কাপোৰ, আৰু কাপোৰ নানি কিনে আমাৰ কাপোৰখিনি তামাম টানি আছে। গতিকে গাইছ আমাৰ এনজয় আৰু বেছি দিন নাই, 2 দিন আছে ঘৰ পাব লাগে। গতিকে ইহঁতে যাতে আৰু একো গণ্ডগোল নকৰে। মোৰ ব্ৰেকডাল টানি দিছিল, 2বাৰ মাৰাৰ পিছতে গেল হুলকি, ইয়াৰ ফুটা নাই এতিয়ালৈকে গোটেই ইয়াৰখান, এই কুহেশ্বৰ এইখান কুহেশ্বৰ নহয়, এইখান আন পাইছোঁ
কি হৈছে জানানে গাইছ ফুটা নাই এতিয়ালৈকে আৰু কালি মানে একবাৰ ফুটিলে ভাল পালোঁ হয় বিৰাট লেভেল ইহঁতৰ মোক এৰি থৈ যায় গতিকে মচাকা অলপ দুৰ্বল না কে মেৰ মাত ওলাই যাই থাকে গতিকে যাম কালিলৈকে আকৌ একো ঠিক নাপায় টায়াৰৰ চিন মৰবা পাৰে কিন্তু টায়াৰ ফুটা নাই গম পাইছা না গাইছ হ'ব দে গাইছ ফাইনেলি ঘুমোৱাৰ টাইম হৈ গ'ল মানে ভিডিঅ'ৰ এৰা টাইমো হৈ গ'ল গতিকে ভিডিঅ'টো ইমানতে এৰিলোঁ যদি ভাল পাইছা একে কথাখিনিকেনো কিমান কম আপোনালোকে জানে গতিকে কৰি দিবি কামখিনি আজিলৈ এৰিছোঁ দেই বাই বাই বতৰ দুৱাৰ পৰা গুড নাইট